নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই দীপিকা এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগ মানে কি, আজি ভাবিছোঁ দুটা ৰেচিপি দেখাম আপোনালোকক। ৰেচিপি দুটা মাৰোৱাৰী লোকসকলৰ হয়। তাকে বলকচোন কি লাগে তাকে চাওঁ, আহক। আলুৰ দমটোৰ কাৰণে এয়া আলু মই 4টা বইল কৰিছোঁ। আপোনালোকে জোখৰ বইল কৰিব আৰু 4টা বইল কৰি এনেকৈ কাটি লৈছোঁ। এনেকৈ 4 টুকুৰাকৈ এনেকৈ মাজেদি কাটি লৈছোঁ। ইফালে ইয়াত আছে মিডিয়াম সাইজৰ দুটা বিলাহী। বিলাহীটো অলপ লাল লাল হ'লে ভাল হয় কালাৰটো। আৰু ইফালে এটুকুৰা আদা আৰু জলকীয়া, যিটো যিমান বিলাহীখিনি মিক্সিত পেষ্ট এটা বনাই ল'ব লাগিব। বিলাহী, ইফালে আদা আৰু এইখিনি জলকীয়া। এই কেৰাহীত ৰিফাইন দিছোঁ। তেলটো গৰম হৈছে। মই এয়া গোটা জিৰা আৰু সৰিয়হ ইয়াতে মিক্স হৈ আছে। এইখিনি জোখৰ আধা চামুচমান হ'ব আৰু সৰু চামুচেৰে গোটা জিৰা গোটা সৰিয়হ সমান সমান দি দিব। জিৰাটো ক'লা হৈছে, এতিয়া গেছটো পুৰা কমাই দিব, চিম কৰি পেলাই। এতিয়া বিলাহী পেষ্টটো, এইটো যিটো পেষ্ট কৰিছিলোঁ এইটো ইয়াতে ঢালি দিম। এতিয়া গেছটো আকৌ বঢ়াই দিছোঁ। ইয়াত পিঁয়াজ নহৰু একো ব্যৱহাৰ নহয়। মছলা 2 চামুচ ধনিয়া গুড়া, জলকীয়া গুড়াটো আপোনালোকে জ্বলা যিমান খায় সিমান দিলেই হ'ব। 1 চামুচ গৰম মছলা পাউডাৰ। এতিয়া ভাজিব লাগিব তেলটো অহালৈকে। এতিয়া তেলটো ছেপাৰেট হৈছে, এইটো লাহে লাহে। এতিয়া আমি আলুখিনি যে থৈছিলোঁ এইখিনি দি দিম। এতিয়া দিছোঁ অকণমান হালধি। হালধিটো বেছি নালাগে দেই, অকণমান দিব কালাৰটো আহিবৰ কাৰণে। আৰু এইফালে এতিয়া পানী দি দিছোঁ। অকণমান ভাজি ল'লোঁ আলু দিয়াৰ পিছত। পানীটো বেছি দিব নালাগে, যিহেতু আলুটো বইল হৈয়ে আছে। এতিয়া গেছটো অলপ চিমত কৰি পেলাই চিম কৰি ৰাখিব ফ্লেমটো। আৰু এটা মূলা আচাৰ বনাম বুলি ভাবিছিলোঁ। মূলা আচাৰটোৰ কাৰণে লাগিব মূলা আৰু জলকীয়া, আপোনালোকৰ জ্বলা অনুযায়ী জলকীয়াটো দিব। আৰু মূলাটো কাটিব লাগিব এনেকৈ, বেছি পাতলো নহয় বেছি ডাঠো নহয়, দীঘলীয়া দীঘলীয়াকৈ এইটো জোখত মূলাটো কাটিব, মানে 4চুকীয়া নিচিনা অলপ ডাঠকৈ। আৰু জলকীয়াটো কাটিব লাগিব এনেকৈ গোল গোলকৈ কাটিব। গোটা গোটা জলকীয়াটো অলপ গোল গোলকৈ কাটি দিব, মিহি মিহিকৈ। আৰু ইয়াত সৰিয়হ লৈছোঁ, ক'লা সৰিয়হ। এইটো ভাজি পেলাই আধা খুন্দা কৰি ল'ব, পূৰা গুড়ি কৰি পেলাব নালাগে, আধা খুন্দা কৰি লৈছোঁ এইটো। এতিয়া মূলা আচাৰটোৰ কাৰণে ইয়াত তেল দিছোঁ। তেলটো অকণমান সৰহকৈ লাগিব আচাৰটো। এতিয়া তেলটো গৰম হৈছে, ইয়াত গোটা জিৰা কেইটামান দি দিম। ইয়াত গোটা জিৰা, এতিয়া জিৰাটো ক'লা হৈছে। এতিয়া এইখিনি মূলাখিনি মূলাটো 1/2% সিজিলে তেতিয়া মছলাখিনি দি দিব লাগিব। পূৰা সিজিব নালাগে আৰু 1/2% সিজিলেই হ'ব। এতিয়া এয়া 1/2% হৈছেহি। এতিয়া লাহে লাহে মছলাখিনি, এয়া ধনিয়া গুড়া 2 চামুচ, জলকীয়া গুড়া 2 চামুচ। মছলাটো আপোনালোকৰ লগাকৈ লাগিব দেই, মছলাটো পূৰা মূলাটোত মানে লাগি যোৱাকৈ দিব লাগিব অলপ সৰহকৈ। এইটো সৰিয়হ যিটো আধা খুন্দাকৈ ৰাখিছিলোঁ, ইয়াৰে 3 চামুচমান দিব আৰু, মানে মূলাটোৰ জোখৰ, যিটো মূলাটোত লাগাকৈ সৰিয়হটো তেনেকৈ দিব লাগিব। আৰু এই সোৱাদ অনুযায়ী নিমখ, এয়া হালধি। আজি যি দুটা ৰেচিপি বনাইছোঁ দুয়োটাই মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলৰ হয়। ময়ো ভাবিলোঁ তাকে মই ট্ৰাই কৰি চাওঁ আৰু আপোনালোককো দেখাওঁ। কিন্তু ৰুটিৰ লগত খাই বেছি ভাল লাগে দুয়োটাই, আলুৰ দমটো আৰু মূলাৰ আচাৰটো। মূলা আচাৰটো আপোনালোকে ফ্ৰিজত থৈ মানে 2-3 দিনলৈ খাই থাকিব পাৰে থৈ পেলাই। বাকী খাই ভাল লাগে, ট্ৰাই কৰি চাব। মানে বেলেগ এটা সোৱাদ পায় আৰু আমি যিটো খাই থাকোঁ তাতকৈ অলপ বেলেগ, কাৰণ নহৰু পিঁয়াজ এইবোৰ ব্যৱহাৰ নহয়। খাই চাবচোন আপোনালোকে।
এতিয়া খাবলৈ লৈছোঁ আৰু আপোনালোকক কেনেকুৱা হৈছে মই কৈ আছোঁ। খাবলৈ কিন্তু বঢ়িয়া, আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব আৰু মোক জনাব। তেন্তে ঠিক আছে, আজিলৈ আহিছোঁ। যদি চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।